সাবস্ক্রাইব কৰা আসাম বেষ্ট চেনেলক লগতে বেল আইকন প্ৰেছ কৰা এডুকেশ্যনাল ভিডিঅ' চাবৰ আগত চাবলৈ। নমস্কাৰ বন্ধুসকল, মোৰ নাম চাইবুল হয় আৰু আপোনালোকে দেখি আছা আসাম বেষ্ট ইউটিউব চেনেল আপোনাৰ লেংগুৱেজ অসমীয়াতে। আজিৰ ভিডিঅ'তে আমি শিকিম যে কেনেধৰণে চেক কৰিব পাৰোঁ অনলাইন যে আমাৰ আধাৰ কাৰ্ড কোনখন বেংকত লিংক আছে। সো আমি জানো সবে যে আধাৰ কাৰ্ড বেংকৰ লগত লিংক কৰা আজিৰ সময়ত কোনো ধৰণৰ দৰকাৰ নাই। তেতিয়াহ'লে মই ক'বলৈ বিচাৰোঁ যদি আগৰ পৰাই আধাৰ কাৰ্ড বেংকৰ লগত লিংক কৰি ৰাখিছা তেনেহ'লে যদি চাবলৈ বিচাৰি আছা যে লিংক আছেনে এতিয়া ডিলিংক হৈ গৈছে, আজিৰ ভিডিঅ'টো শেষলৈ চাই যোৱা। আৰু ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই ক'বলৈ বিচাৰোঁ যদি এতিয়ালৈকে আসাম বেষ্ট চেনেলক ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ভিডিঅ'ৰ তলত দেখি পাই আছা ৰঙা টাইপৰে ছাবস্ক্ৰাইব বাটন ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লোৱা যদি এনেধৰণৰ ভিডিঅ' আৰু দেখিবলৈ মন আছে। তেনেহ'লে মই কি কৰিম, ইয়াতে নতুন এটা টেব অপেন কৰিম। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিবা আৰু ব্ৰাউজাৰ সাৰ্চ বাৰৰ টাইপ কৰিবা আধাৰ, তাৰপিছত ইণ্টাৰ কৰি দিবা আৰু ইণ্টাৰ কৰাৰ পিছত ইয়াতে চোৱা ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ প্ৰথম লিংকে উলিয়াই আহিছে, এই লিংকৰ ওপৰত ক্লিক কৰিব লাগিব। তেনেহ'লে মই ক্লিক কৰি দিছোঁ আৰু এইটো লিংক যোনটো হয় লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাবা। ৱেবছাইটটো খোলাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিবা আৰু স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে দেখি পাইছা চেক আধাৰ এণ্ড বেংক একাউণ্ট লিংকিং ষ্টেটাছ, এই লিংকৰ ওপৰত ক্লিক কৰিব লাগিব। আৰু এতিয়া চোৱা ইয়াতে আধাৰ নম্বৰ চবৰ আগতে এণ্টাৰ কৰিব লাগিব যোনখন আধাৰ কাৰ্ড বেংকৰ লগত লিংক আছে। তেনেহ'লে মই ইয়াতে মোৰ আধাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰি দি আছোঁ। আধাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখি পাইছা ইণ্টাৰ চিকিউৰিটি কোড, ইয়াতে ইমেজ বক্সত যেনেধৰণে নাম্বাৰ লিখা আছে তেনেধৰণে এই বক্সত ছেম এণ্টাৰ কৰিব লাগিব। তেনেহ'লে মই এণ্টাৰ কৰি দি আছোঁ 1337। তাৰপিছত মই কি কৰিম, ইয়াতে চেণ্ড OTP অপশ্যনত ক্লিক কৰিম আৰু চেণ্ড OTP অপশ্যনত ক্লিক কৰাৰ পিছত আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেই মোবাইল নম্বৰতে এটা OTP আহিব। OTPটো এই বক্সতে এণ্টাৰ কৰিব লাগিব। তেনেহ'লে চোৱা মোৰ ওচৰত OTP আহি গৈছে, মই এই বক্সত এণ্টাৰ কৰি দি আছোঁ OTP আৰু OTP এণ্টাৰ কৰাৰ পিছত কি কৰিব লাগিব, ইয়াতে লগইন অপশ্যনত ক্লিক কৰিব লাগিব। তেনেহ'লে মই ক্লিক কৰি দিছোঁ লগইন অপশ্যনত আৰু এতিয়া চোৱা ইয়াতে এটা মেছেজ আহি গৈছে, কংগ্ৰেচুলেশ্যন ইয়ৰ বেংক আধাৰ মেপিং হেজ বিন ডান। ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ লাষ্টৰ চাৰিটা দেখুৱাই আছে, যোনটো নম্বৰ মই এইমাত্ৰ এণ্টাৰ কৰিছিলোঁ আৰু ইয়াতে দেখুৱাই আছে বেংক লিংকিং ষ্টেটাছ, ইয়াতে এক্টিভ আছে আৰু তাৰপিছত ইয়াতে চোৱা বেংক লিংকিং ডেট, কোনটো তাৰিখত বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক হৈছে আৰু ইয়াতে চোৱা আপোনালোকে দেখি পাইছে বেংক নেম, ইয়াতে ইউনিয়ন বেংক অফ ইণ্ডিয়া আছে। চোৱা মোৰ ওচৰততো 7খনৰ পৰা 8খন বেংক একাউণ্ট আছে কিন্তু ইয়াতে এখনৰ নাম দেখুৱাই আছে। কিহৰ কাৰণে দেখুৱাই আছে মই এতিয়া কৈ আছোঁ। যেতিয়া প্ৰথমবাৰ মই আধাৰ কাৰ্ড লিংক কৰিছোঁ যোনখন বেংকৰ লগত সেইখন বেংকৰ নাম ইয়াতে দেখুৱাই আছে, বাকীবোৰ নেদেখুৱাই আছে। তেনেহ'লে চোৱা ইয়াতে আমি এইটোৱে দেখিবলৈ পাইছোঁ যে প্ৰথম কোনখন বেংকৰ লগত আমাৰ আধাৰ কাৰ্ড লিংক কৰা হৈছিলে। যদি পুৰা জানিবলৈ হয় যে আধাৰ কাৰ্ড কেইখন বেংকৰ লগত লিংক আছে তেনেহ'লে মই কিছুদিন আগতে আৰু এটা ভিডিঅ' বনাইছিলোঁ যে আধাৰ কাৰ্ডেৰে কি কি কৰিছা, ক'ত বায়োমেট্ৰিক দিছা, চব জানিব পাৰিবা। যদি সেইটো ভিডিঅ' চোৱা নাই তেনেহ'লে সেইটো ভিডিঅ' চাই লোৱা। তেতিয়াহ'লে চোৱা এনেধৰণে আপোনালোকে জানিব পাৰিবা যে কোনখন বেংকৰ লগত চবৰ প্ৰথম আধাৰ কাৰ্ডখন লিংক কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে আৰু কিবা শিকিবলৈ পাইছা আৰু এনেধৰণে আৰু শিকিবলৈ মন আছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু লাষ্টতে ক'বলৈ বিচাৰোঁ যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। বাই বাই।